এতিয়া মোৰ হাতত যোনখন শাড়ী আছে এইখন পুৰা পিয়ৰ কটন হয় যোনটো আপোনাৰ ধুলেও চালে কালাৰ চালাৰ একো নাযায় আৰু পিন্ধিবৰ কাৰণেও বহুত সফ্ট হয় Hi friends, মই গীতাঞ্জলি আপোনাক লৈ আনিছো আজমেৰা ফেশ্বনত নমস্কাৰ গুড মৰ্নিং কি খবৰ আশা কৰিছো আপোনালোকৰ সবৰে ভালে আছে আজি মই আপোনাক আজমেৰা ফেশ্বনত দেখাব গৈ আছো কটন শাড়ী বুলি গলে বহুত প্ৰকাৰৰ আপোনাৰ শাড়ী পাব বা ডিজাইন পাব আমাৰ ইয়াতে যোনখিনি পাব এইখিনি আপোনাৰ বহুত বেলেগ ধৰণৰ ডিজাইনস বা কাপোৰ আহকচোন বন্ধুসকল মই আপোনাক একবাৰ দেখাই দিও যেনেকুৱা আমাৰ তাত আতিয়া নতুন কালেকশনত আহিছে লিলেন কটন ইয়াৰে যোনটো আপোনাৰ কাপোৰ আপোনাৰ ফেব্ৰিক দেখি পাই আছে বহুত সফ্ট আপুনি পিন্ধিও আপোনাৰ বহুত ভাল লাগিব বা আপোনাৰ কালাৰ বিলাকো কিমান ধুনিয়া আপুনি চাব পাৰিছে ইয়াতে কেমেৰাত দেখি পাই আছে তাতকেও ধুনিয়া আপোনাৰ মৰম লগা কালাৰ ইয়াতে পাব ইয়াৰ লগত আপোনাৰ বহুত কিছুমান আছে যেনেকুৱা কটনত আপোনাৰ ইটো ওয়ার্ক কটনত আছে আপুনি চাইব ইয়াতে কি ধুনিয়া আপোনাৰ বৰ্ডাৰ আপোনাৰ বনোৱা আছে ধুনিয়া ধুনিয়া ফুল সৰু সৰু ষ্টনৰ ইয়াৰে কালাৰটো চাক আৰু ইয়াতে যোনবিলাক এমব্ৰয়ডাৰী আপোনাৰ ডিজাইনস বনোৱা আছে এইবিলাকো বহুত ধুনিয়া হয় কালাৰো ভাল হয় আৰু কাপোৰ পুৰা পিয়ৰ কটন হয় আৰু তাৰ লগত আপোনাৰ আছে এতিয়া মোৰ হাতত যোনখন শাড়ী আছে এইখন পুৰা পিয়ৰ কটন হয় যোনটো আপোনাৰ ধুলেও চালে কালাৰ চালাৰ একো নাযায় আৰু পিন্ধিবৰ কাৰণেও বহুত সফ্ট হয় মই সুই পিনে আপোনাক কৈ আছো আপুনি আহি পিনে একবাৰ চালেও আপুনি গম পাব বা আপুনি যিয়ে হক ইয়াতে আহি পিনে বেছি ভাল হ'ব আপোনাৰ চাই পিনে এতিয়া মই লৈ আছো আপোনাৰ সিল্ক কটন এইবিলাক আমাৰ তাত বহুত চলে আমাৰ মাহতেও পিন্ধে আমাৰ বৌহতেও পিন্ধে লগাত আমিও আজিকালি ট্ৰেন্ডত গৈ আছে সিল্ক কটন ইয়াৰে কালাৰবোৰ বিৰাট মৰম লগা আৰু ইয়াতে বহুত বেলেগ বেলেগ কালাৰটো আপুনি পাব যেনেকুৱা আপোনাৰ যি কালাৰত বিচাৰে যি ডিজাইনত বিচাৰে যেনেকুৱা ফেব্ৰিকত বিচাৰে তেনেকুৱা আপুনি পাব এই চাব পাই আছে ইয়াৰে বৰ্ডাৰটো কি ধুনিয়া কালাৰ আৰু ইয়াতে সেম কালাৰ আপোনাৰ ফুল বনোৱা আছে তো মই কৈ আছিলো কি যদি আপোনালোকে ইয়াত আহি পিনে নিজেও চাই বা আমাৰ ইয়াত আপোনাৰ স্ক্ৰিনত নম্বৰ দিয়া আছে হেতু চাই পিনেও আপুনি কল বা মেসেজ কৰিব পাৰে ইয়াতে আপোনাৰ ভিডিও কলিং কৰি পিনেও আপুনি চাব পাৰে মই কিন্তু বিচাৰো কিন্তু আপুনি আহি পিনে ইয়াতে ফিজিক্যালি আপুনি চাই পিনেও আপুনি মানে পারচেজ কৰিব পাৰে ঘৰৰ কাৰণে বা কাবাক গিফট দিব কাৰণে বা এতিয়া আপোনাৰ ফেস্টিভ সিজন আহি আছে বিয়াৰ সিজন আহি আছে ইয়াতে সব কালেকশন আপুনি পাব লগতে আপোনাৰ কিডস ওয়্যাৰও আছে মেন্স ওয়্যাৰও আছে ওমেন্স ওয়্যাৰত আপোনাৰ বহুত মানে কালেকশনস আছে তো আহক আপুনি আজমেৰা ফেশ্বনত যোনটো আপোনাৰ গুজৰাট সুৰতত আছে আমাৰ সবতছে ডাঙৰ ম্যানুফ্যাকচাৰ কোম্পানী হয় আৰু যোনখন আজমেৰা ফেশ্বন ইটো আপোনাৰ ৰঘুকুল টেক্সটাইল মাৰ্কেটত আছে আমাৰ সুৰত ষ্টেচনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত তাতে আপুনি ৰঘুকুল মাৰ্কেটত আহি লিফট নম্বৰ 15 3rd ফ্লোৰ D5491 আপুনি ইয়াত আহি পিনে চাব পাৰে আমাৰ জিএমপিৰ বিলাক কালেকশন আছে আহি পিনে আপুনি সৰু হুৰা যদি বিজনেস কৰিব পাৰে ইয়াৰে পৰা আপুনি পারচেজ কৰি পিনে বিজনেসও কৰিব পাৰে ঘৰত বহি বা নিজৰ দোকানো যদি আছে ভিডিওটো আপোনাৰ ভাল লাগিছে যদি আপুনি আমাৰ ভিডিওটোক লাইক কৰক সাবস্ক্ৰাইব কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু মই আহিম আপোনালোকৰ কাখত নতুন ভিডিওজ লৈ পিনে নতুন কালেকশন লৈ পিনে আৰু ইয়াতকে ভাল কালেকশন আহিব আমাৰ তাত তেতিয়ালৈকে নমস্কাৰ